নমস্কাৰ মই ৰাকেশ দাস আজি আলোকপাত কৰিব বিচাৰিছো যে কিছুমান সভাত এটা কাৰ্যসূচী থাকে সভাপতিৰ আদৰণি ভাষণ আজি এই কাৰ্যসূচীটোৰ ওপৰত আজিৰ এই ভিডিঅ'টোত আলোকপাত কৰিব বিচাৰিছো বিশেষকৈ যিটো আদৰণি ভাষণ যি কাৰ্যসূচী এই কাৰ্যসূচীটো বিশেষকৈ দল সংগঠন বা কিছুমান ৰাজনৈতিক দলৰ কেতিয়াবা কাৰ্যনিৰ্বাহক সভা যেতিয়া অনুষ্ঠিত কৰা হয় তাতে প্ৰথমে দিয়া থাকে যে সভাপতিৰ আদৰণি ভাষণ প্ৰথম কাৰ্যসূচী যেতিয়া সভাপতিৰ আসন গ্ৰহণ কৰা হ'ব তাৰ পিছত সম্বৰ্ধনা কাৰ্যসূচী কিবা কিবি থাকে তাৰ পিছত থাকিব সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু সেই সভাৰ উদ্দেশ্য ব্যাখ্যা হোৱাৰ পিছত আদৰণি ভাষণ থাকে সভাপতিৰ সকলো সভাত নাথাকে মই যেনেকুৱা গাঁৱৰ ৰাজহুৱা সভা বা পাৰ্টিকুলাৰলি এদিনৰ কাৰণে যিখিনি সভা হয় এইবিলাকত নাথাকে কিন্তু বিশেষকৈ দল সংগঠনৰ বা যিকোনো ৰাজনৈতিক দলৰ যেতিয়া কাৰ্যনিৰ্বাহক সভা হয় বা তেতিয়া বা ডাঙৰ সভা হয় তেতিয়া সভাপতিৰ আদৰণি ভাষণ থাকে আৰু তাৰ ওপৰত দুই এজনে মোক কমেন্ট কৰিছে বা মোক সুধিছে ৰিকুৱেষ্ট কৰিছে যে দাদা আদৰণি ভাষণ কেনেকৈ আৰম্ভ কৰে তেতিয়া মই তেখেতসকলক সহায় কৰিবৰ কাৰণে মই আজিৰ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছো আজি মই আপোনালোকে জানেই মই যিসকলে একেবাৰে নাজানে তেখেতসকলৰ কাৰণে মই ভিডিঅ'খিনি প্ৰস্তুত কৰোঁ আৰু মই কথাখিনি খুব সহজ সৰল ভাষাত ক'বৰ কাৰণে মই সদায় যত্ন কৰোঁ কাৰণ যাতে যিসকলে নতুন একেবাৰে তেখেতসকলৰ কাৰণে যাতে বুজি পায় তেখেতসকলে মই তেখেতসকলক সহায় কৰিবৰ কাৰণে আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ পিছত মই ভাবোঁ আপুনি আদৰণি ভাষণ যি কাৰ্যসূচী এই কাৰ্যসূচী সুন্দৰকৈ চলাব পাৰিব একচুৱেলি আদৰণি ভাষণ মই উদাহৰণ দিবৰ কাৰণে মই কোনোবা ৰাজনৈতিক দলৰ এটা সভা মই ধৰি লৈছোঁ উদাহৰণ দিবৰ কাৰণে যে কাৰ্যনিৰ্বাহক সভা অহাকালি তেতিয়া যেতিয়া সকলোৱে সাধাৰণ সম্পাদকে সভাখন আৰম্ভণি কৰিলে সভাপতিৰ আসন গ্ৰহণ আপুনি যেতিয়া কৰিব তাৰ পিছত কাৰ্যসূচী থাকিব কাৰ্যসূচী অনুসৰি প্ৰথমে আপুনি সকলোকে সভাখনলৈ আদৰণি জনাব যে আদৰণি ভাষণত আপোনাৰ যেতিয়া আদৰণি ভাষণ দিবৰ কাৰণে সাধাৰণ সম্পাদকে আপোনাক অনুৰোধ জনাব যে সভাপতি মহোদয় আপোনাক আদৰণি ভাষণ দিবলৈ অনুৰোধ জনালো তেতিয়া আপুনি লগে লগে ডাইছত থকা মানুহখিনিক আপুনি প্ৰথমে সম্বোধন কৰিব যিসকল সিনিয়ৰ থাকিব বা আপোনাৰ মঞ্চত আপোনাৰ লগত যিসকলে আসন গ্ৰহণ কৰিব তেখেতসকলে প্ৰথমে সম্বোধন কৰি ল'ব তাৰ পিছত মানে একচুৱেলি আদৰণি ভাষণ হ'ল যে সকলোকে সভাখনলৈ আদৰণি জনাব লাগে এই কথাখিনি আপুনি ভাষণ আকাৰত চমুকে ক'লে হ'ল আদৰণি ভাষণ বেছি দীঘল কৰিব নালাগে কাৰণ শেষত এটা কাৰ্যসূচী থাকিবই সভাপতিৰ মন্তব্যও সভাভংগ শেষত আপোনাৰ মন্তব্য ৰাখিবই কিন্তু বহুতে মানে এনেকুৱা থাকে বহু এনেকুৱা ব্যক্তি থাকে যে আদৰণি ভাষণত খুব দীঘলকৈ ভাষণ আৰম্ভ কৰি দিয়ে একচুৱেলি আদৰণি ভাষণত ইমান দীঘল কৰাৰ কোনো প্ৰশ্নই নাহে খুব মানে আপোনাক মানুহখিনিক মানে ওয়েলকাম কৰিব লাগে আদৰণি জনাব লাগে মিটিংখনত যে ইমান তেখেতসকলৰ যি বহুমূলীয়া কষ্ট বহুমূলীয়া সময় নষ্ট কৰি পেলাই সভাখনত আহিছে সভাখনত আহি পেলাই সময় দিছে সভাখন সফল কৰাৰ ক্ষেত্ৰত তেখেতসকলে যিখিনি ভূমিকা গ্ৰহণ কৰিছে বা তেখেতসকলৰ সময়ৰ প্ৰতি আমি মূল্য দি পেলাই এটা ধন্যবাদ সূচক বা তেখেতসকলক দি পেলাই আমি আদৰণি সভাখনত সফল কৰাৰ ক্ষেত্ৰত আপুনি আদৰণি জনাব লাগে যিসকল সিনিয়ৰ কাৰ্যকৰ্তা থাকিব আপোনালোকৰ যেহেতু ৰাজনৈতিক দল হিচাপে মই উদাহৰণ দিবৰ কাৰণে লৈছোঁ সেই মঞ্চত আপোনাৰ জ্যেষ্ঠ লিডাৰ থাকিব আপোনালোকৰ তেখেতসকলক যদি কোনোবাই অমুকৰ পৰা আহিছে কোনোবাই বহু দূৰৰ পৰা আহিছে তেখেতসকলক আদৰণি জনাব সভাখনত নামে সদি আপুনি নাম লৈ ল'ব বা তেখেতৰ যি ডেজিগনেশ্যন থাকে সেই ডেজিগনেশ্যন লৈ পেলাই বা নাম লৈ পেলাই আপুনি তেখেতক আদৰণি জনাব উদাহৰণ ধৰক যে কোনোবাই বিষয়ববীয়া মই অমুকক আজিৰ এই সভাখনলৈ মই আদৰণি জনাইছোঁ শেষত সকলো বিষয়ববীয়া সকলো শুভাকাংক্ষী যেহেতু দলৰ কাৰ্যকৰ্তাই থাকিব সকলো শুভাকাংক্ষী বা দলীয় কাৰ্যকৰ্তাক মই আজিৰ এই সভাখনৰ মই পুনৰবাৰ মই আদৰণি জনাই মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ কথাখিনি একদম শৰ্টকে ক'লে হ'ল মই যেনেকৈ কৈছোঁ আপুনি এজিটিছ ক'ব নালাগে তাৰ ভিতৰত অলপ আপুনি সালসলনি মই জাষ্ট আভাসটো দিছোঁ আপুনি কথাখিনি এনেকৈ আৰম্ভ কৰিব একো ডাঙৰ বিষয় নহয় তাতে আপুনি এবাৰ দুবাৰ প্ৰয়াস কৰক মই কনফিডেন্টলি কৈ আছোঁ এটা সময় আহিব আপোনাক মানুহে সুধিব আহিব দাদা একচুৱেলি মিটিং কেনেকৈ চলাই মিটিং কেনেকৈ মই আৰম্ভ কৰিম অহাকালি মোৰ কাৰ্যনিৰ্বাহক সভা আছে বা অমুক অহাকালি দল সংগঠনৰ মোৰ অমুক দায়িত্ব দিব মই পিছত কথাখিনি কেনেকৈ মই সভাপতিৰ মানে আসন গ্ৰহণ কৰিম কেনেকৈ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিম আৰু সভাৰ লগত ৰিলেটেড
কেনেকৈ সভাপতিৰ আসন গ্ৰহণ কৰিব লাগে, কেনেকৈ মিটিং চলাব লাগে, সভাৰ উদ্দেশ্য কেনেকৈ ব্যাখ্যা কৰিব লাগে, সভাপতিৰ মন্তব্য কেনেকৈ প্ৰদান কৰিব লাগে, মোৰ গোটেই বিষয়বোৰৰ ওপৰত মোৰ ভিডিঅ'ত, মোৰ এই চেনেলটোত মোৰ এই ভিডিঅ' বনোৱা আছে। আপোনালোকে প্ৰয়োজন যদি অনুভৱ কৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু গোটেইখিনি কথা আপুনি জানিবলৈ সক্ষম হ'ব আৰু যাতে আপোনাৰ যিসকলে নাজানে তেখেতসকলকো যাতে সহায় কৰিব পাৰে আপুনি জানি পেলাই। মই ভাবোঁ এই ভিডিঅ'খিনি আপোনাক যথেষ্ট পৰিমাণে সহায় কৰিব আৰু মই ভাবোঁ আজিৰ পৰা আপুনি যদি সভাপতিৰ যি আদৰণি ভাষণত চিম্পুলকৈ কথাখিনি যদি আপুনি এনেকৈ আৰম্ভণি কৰে আৰু এনেকৈ কয়, সকলোকে আদৰণি জনাব, আদৰণি জনাই পৰৱৰ্তী আপোনাৰ দীঘলকৈ আপুনি ভাষণ দিব পাৰিব। দীঘলকৈ একচুৱেলি ভাষণ বেছি দীঘলো দিব নালাগে, মানুহে বৰ অনুভৱ কৰে আৰু আপুনি চাই ল'ব পৰিৱেশ পৰিস্থিতি চাই পেলাই একচুৱেলি ভাষণ দিব লাগে। আৰু আপুনি যিহেতু নতুন, আপুনি নোৱাৰিব, আপুনি খুব কম শব্দত আপুনি কথাখিনি যাতে শেষ কৰিব পাৰে আৰু শেষত সকলোকে ধন্যবাদ দিব। আৰু সভাপতিৰ যি আদৰণি ভাষণ, সেই আদৰণি ভাষণত বেছি দীঘল কৰিব নালাগে, সৰুকৈ আপুনি শেষ কৰি থৈ দিব বা আপুনি সুন্দৰকৈ কম কথাত যাতে ভাষণখিনি দিয়ে। পৰৱৰ্তী সময়ত আপুনি যেতিয়া এক্সপিৰিয়েঞ্চ হ'ব, আপুনি কেইবাখনো সভা চলাই লোৱাৰ পিছত তেতিয়া আপুনি সুন্দৰকৈ খুব ধুনীয়াকৈ কেনেকৈ কথাখিনি ক'ব লাগে এইখিনিৰ ওপৰত মই কথা পাতিব নালাগে, আপুনি নিজে অনুভৱ কৰিব পাৰিব যে কথাখিনি একচুৱেলি কেনেকৈ আৰম্ভ কৰিব লাগে। মই ভাবোঁ আজিৰ এই ভিডিঅ'টোৱে আপোনাক সভাপতিৰ যি আদৰণি ভাষণ দিয়াৰ ক্ষেত্ৰত অলপ হ'লেও সহায় আপোনাক কৰিব আৰু আপোনাক সাহস দিব। ধন্যবাদ।